নতুনকৈ ANM নাৰ্ছ নিযুক্তি দিয়া হয় আৰু সেই ANM নাৰ্ছ থাকিবৰ কাৰণে এনেকুৱা এটা কোৱাৰ্টাৰ বনাই দিয়া হয়। কিন্তু 5 বছৰ হ'ল যদিও আজিলৈকে কোৱাৰ্টাৰটো নিৰ্মাণ নহ'ল আৰু যোৱা 1.5 বছৰ আগতে ইয়াত যিগৰাকী ANM পষ্টিং হৈ আছিলে তেখেতকো ট্ৰেন্সফাৰ কৰি অন্য ঠাইলৈ লৈ যোৱা হ'ল। গতিকে আজিৰ তাৰিখত ইয়াত ANMও নাই, এই গৃহটো সম্পূৰ্ণৰূপে খালী হৈ পৰি আছে। গতিকে আমি অসমৰ স্বাস্থ্যমন্ত্ৰী তেখেত একজন সফল মন্ত্ৰী, আজি 10-12 বছৰ ধৰি তেখেত স্বাস্থ্যমন্ত্ৰী হৈ আছে। আমি তেখেতক কাৰ্যকলাপসমূহ দেখি আছোঁ, যথেষ্ট উন্নতি কৰিছে স্বাস্থ্যখণ্ডত। কিন্তু আমাৰ এই ভিতৰুৱা অঞ্চলত আজি মাৰ্ঘেৰিটাৰ পৰা প্ৰায় 16-17 কিলোমিটাৰ ভিতৰত, কিন্তু এই অঞ্চলত আমাৰ যিগৰাকী ANM নাৰ্ছ আছিল তেখেতকো ট্ৰেন্সফাৰ কৰি লৈ গ'ল। গতিকে ইয়াৰ আমাৰ স্থানীয় বাসিন্দাসকলে প্ৰায় যোৱা 1.5 বছৰ ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। প্ৰসূতি শিশুকক বাকী সাধাৰণ বাসিন্দা সকলোৱে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে। গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে ইয়াত স্থানীয় ৰাইজসকলে। অনতিপলমে ইয়াত এগৰাকী ANM নাৰ্ছ তথা চিকিৎসকৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কেমেৰা পাৰ্চন বিক্ৰী সৈতে মানুহ গগৈ নিউজ লাইভ।